নমস্কাৰ বন্ধুসকল, সকলোকে মই পুনৰ নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। ইতিমধ্যে মই DLEDৰ এডমিশ্যনৰ সময়ত কি কি ডকুমেণ্টছ লাগিব সেই সম্পৰ্কীয় এটা ভিডিঅ' বনাইছোঁ। এই ভিডিঅ'ত মই এটা কৈছিলোঁ যে এখন দলিল লাগিব, গতিকে সেই দলিলখনত আপুনি কি লিখিব, আপুনিতো দলিলখন দি দিলেই নহ'ব, গতিকে তাত কি লিখিব সেই সকলোবোৰ কথা আছে। মোক বহুতে সুধি আছে দলিলখন কি লিখিম, ক'ৰ পৰা লিখিম, গতিকে আপোনালোকে চিন্তা নকৰিব, মই আপোনালোকক এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম দলিলখন কি লিখিব, গতিকে চাই থাকক ভিডিঅ'টো। ইতিমধ্যে আপুনি কি কৰিব লাগিব সেই কথা জানিবলৈ হ'লে আপুনি SCERT.assam.co.in এই ৱেবছাইটটোত যাব লাগিব। যোৱাৰ পিছত আপোনালোকে এনেকৈ এখন পেজ খোল খাব। পেজখন খোল খোৱাৰ পিছত আপোনালোকে দেখিব এনেও। তাৰপিছত এখন নটিচ আহিছে, দেখিছেনে? এখন নটিচ মই ইতিমধ্যে বনাইছোঁ কি কি ডকুমেণ্টছ লাগিব। ইতিমধ্যে 25, 26 আৰু 29 তাৰিখে এডমিশ্যন হ'ব বুলি এখন দিছে নটিচ। আৰু মোৰ এডমিশ্যনৰ সময়ত ডকুমেণ্টছৰ কথা ইতিমধ্যে কৈছোঁ। মই ইয়াত দুটা কথা ক'বলৈ থাকি গ'ল। কাষ্ট চাৰ্টিফিকেট, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটৰ কথা ক'বলৈ লাগিছিল। যদি আপুনি OBC হয় OBC চাৰ্টিফিকেট দিব, SC হ'লে SC, ST হ'লে ST কাষ্ট চাৰ্টিফিকেট দিব। আৰু আপুনি যদি ফিজিকেলি চেলেঞ্জ হয় তেতিয়াহ'লে আপোনালোকে ফিজিকেলি চেলেঞ্জৰ এখন চাৰ্টিফিকেট দিব লাগিব। আৰু লগতে এটা কথা থাকি গ'ল, ইয়াত ইনক্লুড কৰিছে চাওক, এখন ফটো লাগিব, ছিগনেচাৰ সহ ফটো লাগিব, দেখিছেনে? সেইটো আপুনি লগত লৈ যাব। মই ইতিমধ্যে আগত কৈছোঁৱে কি কি ডকুমেণ্টছ লাগিব, এতিয়া এইটো ইনক্লুড কৰি দিছোঁ। গতিকে আপুনি দলিলখনত কি লিখিব, তেনেকৈ তললৈ কেনেকৈ চাব, আপোনালোকে যাব এনেকৈ অফিচিয়েল ৱেবছাইটটোত, আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত এখন প্ৰস্পেক্টাছ দেখিছেনে? প্ৰস্পেক্টাছ ফৰ 2 years DLED কোৰ্চ 2021-23। আপোনালোকে এই প্ৰস্পেক্টাছখন আপোনালোকে ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি দিব। ডাউনলোড হৈ গ'ল। ডাউনলোড হোৱাৰ পিছত আপোনালোকে চাব পাৰে এখন প্ৰস্পেক্টাছৰ আপুনি এনেকৈ ওলাব। প্ৰস্পেক্টাছত আপোনালোকে লাষ্টৰ হেৰিলৈ যাব, এই দেখিছে এডমিশ্যন ফিজ কিমান, এইবোৰ চব ওলাইছে প্ৰস্পেক্টাছত। এডমিশ্যন ফিজ 50। বহুতে সুধি আছিলে এডমিশ্যন ফিজ কিমান, 50, মন্থলি ফিজ কিমান, 50। দেখিছে এইটো 35, 25 আপুনি চাই ল'ব পাৰে প্ৰস্পেক্টাছটো। তাৰপিছত এই লাষ্টত এটা কোটেশ্যন পাইছে, দেখিছেনে? লাষ্টত 10 নম্বৰ আপুনি দেখিছে নিশ্চয়। 10 নম্বৰটো, অল দ্য চিলেক্টেড কেণ্ডিডেট হেভ টু ছাবমিট এন আণ্ডাৰটেকিং টু দ্য প্ৰিন্সিপালছ of the TEIs in ₹10 code free paper with their signature as follows। আপুনি এই কোটেশ্যনটো যোনটো দেখিছে I do hereby, এইটো যে আপুনি কোটেশ্যনটো লিখিব লাগিব। ইয়াত মোক বহুতে সুধি আছে যে উকিলৰ হতুৱাই চহী মাৰাব লাগিব নে লিখাব লাগিব। গতিকে উকিলৰ দলিলখন আপোনাৰ ইতিমধ্যে চহী কৰা থাকে, গতিকে সেই দলিলখন আনি পেলাই আপুনি এইটো কোটেশ্যনটো লিখিব আৰু আপোনাৰ চহীটো মাৰিব দিব পাৰে। গতিকে ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।